স্বাগতম জনাইছোঁ। আজি মই ফাকুৱাৰ স্পেচিয়েল মাৱা গুজিয়া বনাবলৈ দেখুৱাম। এই গুজিয়াটো মই দুই ধৰণে বনাইছোঁ, এটা চেনি ৰসত দি বনাইছোঁ আৰু এটা শুকানে বনাইছোঁ। এইটো পিঠা মই ওচৰলৈ আনি দেখুৱাইছোঁ, দেখিছেনে কি ধুনীয়া মচমচীয়া হৈছে, শ্বেপটো দেখিছেনে। এতিয়া মই আপোনালোকক ইয়াত বজাই দেখুৱাইছোঁ, চাওকচোন কি ধুনীয়া টান হৈছে, ইয়াৰ আৱাজটো শুনিছেনে। এতিয়া মই এইটো আপোনালোকক ভাঙি দেখুৱাম। দেখিছে কি ধুনীয়া মচমচীয়া হৈছে। এতিয়া মই এই গুজিয়াখিনি কেনেদৰে বনালোঁ তাক দেখুৱাম। তাৰ কাৰণে প্ৰথমে মই মাৱাখিনি ঘৰতে কেনেকৈ বনালোঁ সেইটো দেখুৱাম। তাৰ 2 চামুচ মই ঘিউ কেৰাহীটোত দি দিছোঁ। তাৰপিছত আধা কাপ গাখীৰ মই ইয়াতে গৰম হ'বৰ কাৰণে দিছোঁ। অকণমান কুহুমীয়া হওঁতে মই ইয়াতে 1 কাপ পাউডাৰ গাখীৰ অলপ অলপকৈ মিহলি কৰি গৈ থাকিম। অলপ অলপকৈ মিহলি কৰিব লাগিব, কাৰণ যাতে লাম্পছটো নহয়, তাৰ কাৰণে এইটো খুব লৰাই এই গাখীৰখিনি এনেকৈ মিহলি কৰি যাব লাগিব। অকল গাখীৰেদি মাৱা বনালে প্ৰায় 20-ৰ পৰা 25 মিনিটমান সময় লাগে, কিন্তু এনেকৈ আমি ইনষ্টেণ্ট মাৱা ঘৰতে তৈয়াৰ কৰি ল'ব পাৰোঁ পাউডাৰ গাখীৰেদি। এইখিনি আমি যিকোনো মিঠাইতে ব্যৱহাৰ কৰিব পাৰোঁ, হালোৱাটো ব্যৱহাৰ কৰিব পাৰোঁ, খুব সোনকালে হৈ যায়। এয়া চাওকচোন, কেৰাহীখনৰ পৰা প্ৰায় এৰি আহিছে। এতিয়া তাৰমানে মোৰ মাৱাখিনি প্ৰায় হৈ গৈছে আৰু বনোৱা। এতিয়া মই এইখিনি নমাই থৈ দিম। এইখিনি গাখীৰে মই প্ৰায় এক বাতি মোৰ মাৱা ওলালে। এয়া চাওক, এই মাৱাখিনি কিন্তু লগালগ ব্যৱহাৰ কৰিব নোৱাৰিব, 2-3 ঘণ্টাৰ পিছতহে এইখিনি ব্যৱহাৰ কৰিব পাৰিব। এতিয়া এটা মিক্সিং বাউল লৈ তাতে মই 2 কাপ ময়দা লৈছোঁ। এইখিনি ময়দাৰে বহুত গুজিয়া বনাব পাৰিব। ইয়াত অলপ এতিয়া মই চুজি দিছোঁ আৰু লগতে অকণমান নিমখো দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি ইয়াতে মই 1/3 কাপ ঘিউ মিক্স কৰি দিছোঁ। ঘিউখিনি জুখিলে 100 গ্ৰাম হ'ব। এই ঘিউখিনি এতিয়া মই গোটেই ময়দাখিনিৰ লগত ভালদৰে সানি ল'ব লাগিব। এইটোৱে মানে এটা বিশেষ টিপছ হয়। এইখিনি ভালদৰে সানিলেহে আপোনাৰ গুজিয়াখিনি ভালকৈ মচমচীয়া হ'ব। এনেকুৱাকৈ টিপা মাৰিলে যাতে এটা বলৰ নিচিনা হৈ যায়, মইন ধৰা বুলি কওঁ যিটো, এনেকুৱা ধৰণে হ'লে জানিব যে পাৰফেক্ট হৈছে জোখটো আমাৰ। এতিয়া মই ইয়াতে ঠাণ্ডা পানী অকণমান অলপ অলপকৈ দি পেলাই ময়দাখিনি মাৰি ল'ম। বেছিকৈ ময়দাখিনি মাৰিব নালাগে, মিক্স কৰাৰ নিচিনাকৈ কৰিলেই হয়। এটা টান ডো এটা বনাই ল'ব লাগিব। ইয়াতে এটা ইম্পৰ্টেণ্ট কথা কওঁ, ঘিউখিনি আপোনালোকে যেতিয়া দিব তেতিয়া ঘিউখিনি একদম বেছি গোটাও হৈ থাকিব নালাগে আৰু বেছি মেল্টেডো হ'ব নালাগে। আৰু ঘিউৰ সলনি আপোনালোকে ৰিফাইণ্ড অইলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ঘিউ দিলে খাবলৈ সোৱাদটো বেছি ভাল হয়। এয়া মোৰ ময়দাখিনি মাৰা হৈ গ'ল। এতিয়া মই এই ময়দাখিনি ৰেষ্ট কৰিবৰ কাৰণে প্ৰায় আধা ঘণ্টা সময় ৰাখি থৈ দিম এনেদৰে ঢাকি। এতিয়া মই গুজিয়াত দিবৰ কাৰণে মছলাখিনি তৈয়াৰ কৰি ল'ম। তাৰ কাৰণে প্ৰথমে মই কেৰাহীখন গৰম কৰি তাতে 1 চামুচ ঘিউ দি আধা কাপ চুজি এনেদৰে 5 মিনিটমান সময় মই ভাজি ল'ম। চুজিখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই এইখিনি নমাই থৈ দিম। এতিয়া আকৌ সেই একেখন কেৰাহীতে মই 1 চামুচ ঘিউ গৰম হ'বলৈ দি তাতে মই একদম সৰুকৈ কাটি থৈছিলোঁ ড্ৰাই ফ্ৰুটছ, কাজু আৰু আলমণ্ড, সেইখিনি মই ইয়াতে ভাজিবলৈ দিম। আপোনালোকে কাজু আৰু আলমণ্ডৰ সলনি আৰু বেলেগ ড্ৰাই ফ্ৰুটছো দিব পাৰে। এতিয়া মই এই ড্ৰাই ফ্ৰুটছখিনিৰ লগত আধা কাপ ডেচিকেটেড কোকোনাট দিছোঁ, যিখিনি বজাৰত কিনিবলৈ পোৱা যায়। আপোনালোকৰ যদি এনেকুৱা ডেচিকেটেড কোকোনাট নাথাকে তেনেহ'লে কেঁচা নাৰিকল আধা পাল ৰুকিও দিব পাৰে। এতিয়া মই এই কেৰাহীখনত আকৌ মাৱাখিনি যে বনাই থৈছিলোঁ সেইখিনি মাৱা ঘিউ নিদিয়াকৈ এইখিনি মই এতিয়া ভাজি ল'ম। এয়া চাওকচোন কি ধুনীয়া মাৱা হৈছে। এইখিনি মই এতিয়া কেৰাহীটোত দি শুকানে ভাজি ল'ম। এই মাৱাখিনি দিওঁতে আপোনালোকে ভালদৰে স্মেছ কৰি ল'ব। মই কেৰাহীতে ডাইৰেক্ট দি পেলাই এনেকৈ স্মেছ কৰিছোঁ। এইখিনি মাৱা মই 2 পৰা 3 মিনিটমান সময় ভাজি ল'ম কোমল হোৱালৈকে। তাৰপিছত মই এইখিনি নমাই থৈ দিম। এইখিনি ভাজোঁতে জুইটো ল'ত ৰাখিব, নহ'লে জ্বলি যোৱাৰ ভয় থাকে। সেইকাৰণে খুব কম জুইত এইখিনি ভাজিব। এতিয়া মই আধা কাপ চেনি এটা মিক্সি জাৰত লৈ পেলাই পিচি ল'ম। এই চেনিখিনিৰ লগতে
মই 5টা ইলাচিও একেলগে দি দিছোঁ একেলগে পিচি ল'ম গুটিখিনি এতিয়া মই এই মাৱা চুজি আৰু নাৰিকল যিখিনি ভাজি লৈছিলোঁ সেইখিনি গোটেইখিনি একেলগে মই মিহলি কৰি ল'ম এনেদৰে মিহলি কৰি কৰি ঠাণ্ডা কৰি ল'ম আৰু ঠাণ্ডা কৰাৰ পিছত এই গুড়া কৰি থোৱা চেনিখিনি ইয়াৰ লগত মিক্স কৰি দিম এইখিনি সদায় মনত ৰাখিব যাতে এইখিনি গোটেইখিনি ঠাণ্ডা হৈ যায় তাৰ পিছতহে চেনিখিনি মিহলি কৰে এয়া মোৰ আধা ঘণ্টা সময় হৈ গ'ল এতিয়া মই ময়দাখিনিও সৰু সৰু লাডু বনাই ল'ম এতিয়া মই এই লাডুবোৰ লুচি বনাবলৈ যেনেকৈ সৰু সৰু আমি বল কৰি লওঁ এনেদৰে দুইখন হাতৰ মাজত তলুৱাৰ মাজত লৈ পেলাই এনেকৈ এটা এটা বল বনাই ল'ম এই লাডুবোৰ এতিয়া লুচিৰ সমানকৈ সৰু সৰুকৈ বেলি ল'ম এই লুচিবোৰ বেলোতে খুব এটা পাতলো হ'ব নালাগে আৰু খুব ডাঠো হ'ব নালাগে ইয়াৰ যিটো থিকনেছ মই আপোনালোকক দেখুৱাই দিম বাৰু বেলি হোৱাৰ পিছত চাবচোন কিমানটো থিকনেছত মই ৰাখি থৈছোঁ এতিয়া এটা বাটিত মই অলপমান পানী লৈ লৈছোঁ এই লুচিখনৰ মাজত বা গোটেই মিক্স কৰি থোৱা পুৰখিনিৰ পৰা প্ৰায় 1 চামুচ মই ইয়াতে পুৰ দিছোঁ আৰু লুচিখনৰ চাৰিওপিনে এনেদৰে পানী লগাই দিছোঁ এইটো খুব ইম্পৰ্টেণ্ট টিপছ হয় যে লুচিখনত আপোনালোকে পানীখিনি লগাবলৈ নাপাহৰিব পানী যদি নলগায় তেনেহ'লে কি হ'ব যেতিয়া আপোনালোকে ভাজিব তেতিয়া এই পুৰখিনি বাহিৰলৈ ওলাই আহিব আৰু গোটেই গুজিয়াটো বেয়া হৈ যাব গতিকে পানী লগোৱাটো খুব মানে দৰকাৰী আৰু পানী লগোৱাৰ পিছত অলপমান আপোনালোকে আঙুলিৰে এনেকৈ হেঁচি হেঁচি লগাই দিব এতিয়া এই গুজিয়াটোত এনেকৈ মই দিয়াৰ দৰে টিপি টিপি আপোনালোকে এনেকৈ ধৰণে ডিজাইন দিব পাৰে খুব ধুনীয়া লাগে গুজিয়াটো দেখিবৰ কাৰণে এনেকৈ খুব সহজ হয় এইটো বস্তু এনেকৈ অকণমান টিপি টিপি উলিয়াই আকৌ এনেকৈ হেঁচি হেঁচি দিলেই হৈ গ'ল এনেকুৱা যদি গুজিয়া বনোৱাৰ সাজ থাকে এইটো ব্যৱহাৰ কৰিও আপোনালোকে খুব ধুনীয়া শেপত গুজিয়া বনাব পাৰিব এইটোত মই অকণমান তেল ঘঁহি লৈছোঁ আপোনালোকে ময়দা বা তেল দুয়োটাৰ ভিতৰত কোনোবা এটা দি পেলাই ঘঁহি ল'লেই হ'ল তাৰপিছত মই ইয়াত এই বেলি থোৱা সৰু লুচি এখন ইয়াত দি দিছোঁ দি লৈ ইয়াত প্ৰায় 1 চামুচ বা 1.5 চামুচমান মই পুৰখিনি দিছোঁ ইয়াত বেছিকৈও পুৰ দিব নালাগে যাতে ওলাই অহাৰ ভয় থাকে সেইটো কাৰণে বেছিকৈও দিব নালাগে আপোনালোকে ইয়াত জোখমতে দি দিব তাৰপিছত আকৌ এই লুচিখনত চাৰিওপিনে আকৌ মই কোৱাৰ দৰে পানী লগাই লৈছোঁ নহ'লে পানী নলগালে এইখিনি লুচিখন ফাটি বাহিৰলৈ এই পুৰখিনি ওলাই যাব আৰু তেলখিনিও লেতেৰা হৈ যাব গতিকে পানীখিনি ভালদৰে ঘঁহি লৈ এনেকৈ টিপা মাৰি এই ছাইডৰবোৰ যিবোৰ ওলাই থাকে সেইখিনি নিজে নিজে কাট হৈ ওলাই আহে আৰু সেইখিনি আকৌ পিছত বেলি পেলাই আমি বেলেগ গুজিয়া বনাব পাৰিম আমি এই গুজিয়াটোত এনেকৈ কাটা চামুচ এখনেৰেও এনেকৈ টিপি টিপি খুব ধুনীয়া এটা ডিজাইন বনাই পেলাই চেপ দিব পাৰোঁ এনেকৈ দিলেও বৰ ধুনীয়া লাগে এনেকৈ কাটা চামুচখনেৰে হেঁচি হেঁচি দিলে খুব ধুনীয়া ডিজাইন এটা হৈ চাওকচোন এতিয়া মই এই গুজিয়াখিনি চুগাৰ চিৰাপত দিবৰ কাৰণে চেনিৰ ৰসখিনি মই বনাই ল'ম তাৰ কাৰণে 1 কাপ চেনি এই কেৰাহীটোত লৈছোঁ আৰু সেই কাপটোৰ জোখেৰে 1 কাপ পানীও ইয়াতে মই লৈ লৈছোঁ এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি উতল আহিবলৈ দিছোঁ এই চিৰাপখিনি কোনো তাৰ হোৱাকৈ বনাব নালাগে ইয়াত খালি অকণমান আঠা যেন হোৱাকৈ বনাব লাগে তাৰপিছত মই ইয়াতে 1 চামুচ
ইলাচি গুড়িও দি দিছোঁ আপোনালোকে ইয়াতে কেওৰা ৱাটাৰ বা গোলাপ জলো দিব পাৰে এনেকৈ হাতৰে আপোনালোকে চেক কৰি থাকিব যেতিয়া অকণমান আঠা যেন হয় তেতিয়া এইটো চুগাৰ চিৰাপখিনি নমাই থ'ব এয়া মোৰ হৈ গ'ল এতিয়া মই ঢাকন দি এইখিনি থৈ দিছোঁ এতিয়া মই এই গুজিয়াখিনি ভাজিবৰ কাৰণে পেন এখনত তেল গৰম হ'বলৈ দিছোঁ তেলখিনি গৰম হৈছেনে নাই চাবৰ কাৰণে এডাল টুথপিক মই এনেকৈ দি দিছোঁ যেতিয়া ভুৰভুৰণি উঠিব জানিব যে এইখিনি তেল হৈ গৈছে ভাজিবলৈ তেলখিনি খুব বেছি গৰম হ'ব নালাগে এতিয়া এই তেলখিনিতে মই এখন এখনকৈ গুজিয়াবোৰ দি যাম এই গুজিয়াখিনি একদম লো মিডিয়াম হিটত ভাজিব লাগে জুইটো বেছি কৰি দিব নালাগে নহ'লে ভালকৈ সিজা নাযাব আৰু ওপৰত ঢৌ ফুটাৰ দৰে ফুটি আহিব লুচি বনালে যেনেকৈ হয় তেনেকুৱাকৈ হৈ আহিব কিন্তু গুজিয়াখিনি প্ৰথম যেতিয়া তেলত দিম আমি লগালগ তেতিয়া হেতা লগাব নালাগে অলপ দেৰি এটা চাইডে ভাজি ল'ব লাগে তাৰপিছত ভাজ খোৱাৰ পিছতহে এনেকৈ লুটিয়াই দিব লাগে দুইফালে যেতিয়া ৰঙচুৱা হৈ যাব এই তেতিয়ালৈকে আমি এনেদৰে লুটিয়াই লুটিয়াই গুজিয়াখিনি ভাজিব লাগিব এয়া মোৰ গুজিয়া ভজা হৈ গ'ল ৰঙচুৱা হৈ গৈছে চাওকচোন দুইফালে এতিয়া মই গুজিয়াখিনি নমাই থৈ দিম এই চুগাৰ চিৰাপখিনি প্ৰায় কুহুমীয়া হৈছেগে এই কুহুমীয়া চুগাৰ চিৰাপখিনিত মই এতিয়া এই গৰমে গৰমে ভাজি লোৱা গুজিয়াখিনি ইয়াতে ডুবাই দিম আচলতে মই কেৰাহীটোত লোৱাৰ কাৰণে ডুবাবলৈ অলপ দিগদাৰ হৈছে আপোনালোকে অলপমান চচপেনৰ নিচিনা গোটা হেৰিত ল'ব এইখিনি মোৰ অকণমান ভিজাবলৈ দিগদাৰ হৈ গৈছেগৈ এইখিনি এইকাৰণে মই এনেকুৱাকৈ আনি লৈছোঁ এটা জেগালৈ আৰু প্ৰায় 2 মিনিটমান সময় এনেদৰে চুগাৰ চিৰাপখিনিত ভিজাই ৰাখিব এয়া চাওক মিঠাই দোকানৰ দৰে খুব ধুনীয়া গুজিয়া প্ৰস্তুত হৈ গৈছে এইখিনিৰ ওপৰত আপোনালোকে সৰু সৰু পিস্তা কাটি সজাই দিব পাৰে দেখিবলৈ খুব ধুনীয়া লাগিব